তো ফাইনেলি গাইজ আজি আহিছোঁ আমি লখৰাত আজি ৰাস চাব আহিছোঁ মাৰ লগত। তো ভাবিছোঁ বহুত দিনৰ মূৰত আজি মাৰ লগত চাগে ৰাস চাব আহিছোঁ, পূজা চাব আহিছোঁ। সৰুৰ পৰা বহুত দিন হৈ গ'ল এনেকৈ অকলে মাৰ লগত কেতিয়াও পূজা চাব অহা নাছিলোঁ। আজি যিহেতু মা গুৱাহাটীত আহিছে, তাক লখৰাৰ ৰাস চাবলৈ লৈ আহিছোঁ। তেওঁ চাগে বহুত ভাল পাব চাই কিনে, সেইকাৰণে লৈ আহিলোঁ ৰাস চাবলৈ। আৰু আপোনালোককো দেখাওঁ ভিডিঅ' সহকাৰে। যিখিনি গাঁৱৰ পৰা চাই আছে তেওঁলোকে চাই লওক লখৰাৰ ৰাসৰ পৰিৱেশ। খুবেই মানুহ বহুত হৈছে, খুব মানুহ হৈছে। চাই থাককচোন, দেখাই আছোঁ আপোনালোকক কি আছে কি নাই। এইফালে চাওক দোকানে নগা। আৰু লখৰাৰ ৰাসত বেছিভাগ এই কেৰকেৰী খেলা যে আমাৰ গাঁৱত যে হয়, কেৰকেৰী খেলাতে লোকেল মুৰ্গী, হাঁহ এইবিলাক দিয়ে, ছাগলী বহুত হয় এই খেলবিলাক। এইফালে চাওক আমাৰ যিহেতু নামনি অসমত মূৰ্তিৰ ৰাস হয়, এইবিলাকে দেখাইছে। এইফালে কৃষ্ণ আছে আৰু গোপিনীবিলাক কাষে কাষে ঘূৰি আছে। এয়া দৃশ্য, সুন্দৰ দৃশ্য। ইফালে এই ওপৰত লিখা আছে কোনোবা এখন লখৰাৰে স্কুলৰ পৰা অহা তেওঁলোকে শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ অকণমান তেওঁলোকে দেখাইছেহি আৰু আপোনালোকক মই দেখাইছোঁ। তো চাই কেনে পালে, আৰু বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাছিলোঁ। আজি ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ সৰুকৈ হ'লেও, সেইটো কাৰণে ভাবি পেলাই। আৰু ইয়াতে মিউজিক আছিলে দেই, গান এটা আছিলে কপিৰাইট আহিবৰ কাৰণে। গানটো হাতাই কিনে মই চাউণ্ডটো মিউট কৰি দিছোঁ, সেইটো বেয়া নাপাব, কপিৰাইট আহি যাব পাৰে ন, সেইটো কাৰণে মানে চাউণ্ডটো মিউট কৰি দিছোঁ। বোলে চাওকচোন ইফালে দেখাইছে চাইকেলত যে মানুহজন আছে, দেখাই আছোঁ ৰ'ব। ভিৰ বহুত, বাপাৰে খোজ দিবা জেগা নাই, এনেকুৱা হৈ যায় ঠাই বিশেষে। এই মানুহজন যে আছে, এজন ডকাইত, মানে অপহৰণ কৰা আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীক আজিকালি বহুত অপহৰণ কৰি লৈ যায়। তো সেইটো দৃশ্য দেখাইছে, মানুহক কিবা এটা শিকাবৰ কাৰণে এটা উদ্দেশ্য দাঙি ধৰিছে তাত। আৰু আমাৰ ইয়াত যিহেতু মূৰ্তি ৰাস, তো চববিলাক মূৰ্তি এনেকৈ সজাই পৰাই ৰাখিছে, তাকে চাই আছোঁহি আমি। এইফালে আপোনালোককো দেখাইছোঁ। তো এয়া আৰু আমাৰ নামনি অসমৰ ৰাস। তো চাই থাককচোন ভিডিঅ'টো আগলৈকে, শেষলৈকে চাব দেই। আৰু এই গুহাটো যে দেখিছিল, অকণমান পিছত দেখাই আছোঁ ৰ'ব। এটা গুহা বনাইছে, এই গুহাটো দেখাই আছোঁ ৰ'ব। বোলে চাওকচোন কি সুন্দৰ পৰিৱেশ। এইটো গুহা ইমানে সৰু গুহাটো, গুহাৰ ভিতৰত মই ভিডিঅ' নকৰিলোঁ, মানে মানুহ ঠেলি হেঁচি সোমাই যায়। গুহাটোত জেগা চাব লগা বিশেষ নাই, তথাপিও মানুহবিলাক সিফালে দিয়ে গৈ আছে। ইমানে ভাল পাইছে গৈ কিনে মানুহবিলাক। এতিয়া আমি মেইন গেটত পালোঁ, এই গুহাটোত সোমাম আৰু। লাইট নাই, সৰু সৰু দুই এটা লাইট আছে আৰু ভিতৰৰ ফালে লাইট নাই। ইমান মানুহ হেঁচি ঠেলি সোমাই গৈছে, আৰু যি গৰম ভিতৰত, মোৰ বাহ। ইফালে এটা শিৱলিংগ সজাই থৈছে, ইয়াতেও কিবা এটা মিউজিক দিয়া আছে, মিউজিকটো মিউট কৰি দিব লাগিব, আপোনালোকে বেয়া নাপাব। ইফালে চাওকচোন পৰিৱেশ তলফালে, এইফালে চব খেলৰে, এইবিলাক চব ভিৰ দেখিছে আপোনালোকে তলফালে, এইবিলাক চব খেল, হাঁহ মুৰ্গীৰ যিবিলাক খেল পাতিছে তাত এইবিলাক ভিৰ চাওক। এইফালে যে চকৰিটো আছে, এইফালে ইমান এটা ভিৰ নাই, ভিৰ আছে কিন্তু তাতকৈ বহুত কম। এইফালে চাওক, এইখন ৰথখন বেক টাইমত মই বেক কৰি থকা সময়তহে ভিডিঅ'টো বনালোঁ, আগলৈ যাওঁতে বনাব লাগিছিল, কিন্তু টাইম বিশেষে বনাই দিছোঁ। আৰু এইফালে চাওক, চবফালে হাঁহ মুৰ্গীৰ খেল। এইফালে চাওক হাঁহ মুৰ্গীৰ খেল, 10 টকাত মুৰ্গী আৰু 20 টকাত হাঁহ। এই চব ঠাই বিশেষে বেলেগ বেলেগ, প্ৰতিখন দোকানতে ৰেটবিলাক বেলেগ বেলেগ দিয়া আছে।
এয়াই আছিল লখৰাৰ পৰিৱেশ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে এৰো আৰু নমস্কাৰ আপোনালোকক শুভৰাত্ৰি আৰু দিনত চাই থকাবিলাকক গুড মৰ্ণিং এণ্ড গুড ইভিনিং যাই যেতিয়া চাই আছে সেইটো গ্ৰহণ কৰি ল'ব তো আজিলৈকে এৰো আগন্তুক হাউলিত ৰাস চাব যাম হাউলিত ভিডিঅ' বনাম সুন্দৰভাৱে আৰু হাউলিৰ পৰিৱেশ দেখাম হাউলিত কেনেকুৱা ৰাস হৈছে এইবাৰ চবখিনি দেখাম তো চাই থাকক